হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোত কেইটামান GK কুৱেশ্যন ডিছকাছ কৰিব ওলাইছোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। কুৱেশ্যন 1, কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল? উত্তৰটো হৈছে নিপু বৰুৱা। কুৱেশ্যন 2, প্ৰথম অসমীয়া ছনেট পুথিখন কি? হিতেশ্বৰ বৰবৰুৱাৰ মালচ। কুৱেশ্যন 3, অসম নাম কেতিয়াৰ পৰা হয়? উত্তৰটো হৈছে আহোমসকলৰ ৰাজত্বকালৰ পৰা। কুৱেশ্যন 4, আহোমৰ শেষ ৰজাজনৰ নাম কি? স্বৰ্গদেউ পুৰন্দৰ সিংহ। কুৱেশ্যন 5, আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। কুৱেশ্যন 6, অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে? কুৱেশ্যন 7, কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে? উত্তৰটো হৈছে এলিজা ব্ৰাউনে। 1850 চনত এলিজা ব্ৰাউনে। কুৱেশ্যন 8, প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম কি কি? হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰকণ্ডলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কণ্ডলী। কুৱেশ্যন 9, কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? উত্তৰটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে 1940 চনত। আৰু ক'ত এই উপাধি প্ৰদান কৰা হৈছিল? কাশী বিশ্ববিদ্যালয়ত। কুৱেশ্যন 10, ধন্য নৰ তনুভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিল? ছৈয়দ আব্দুল মালিকে। আৰু এই পুথিখন শংকৰদেৱৰ জীৱনভিত্তিক পুথি। কুৱেশ্যন 11, কীৰ্তনঘোষা আৰু নামঘোষাৰ ৰচক কোন? কীৰ্তনঘোষাৰ ৰচক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু নামঘোষাৰ ৰচক হৈছে মাধৱদেৱ। কুৱেশ্যন 12, পূৰ্বতে আহোমসকল কোন ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? টাই ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল। কুৱেশ্যন 13, অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি? উত্তৰটো হৈছে মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন। কুৱেশ্যন 14, মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? উত্তৰটো হৈছে 1942 চনৰ 14 নৱেম্বৰত। কুৱেশ্যন 15, বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? উত্তৰটো হৈছে চৰিত পুথি। কুৱেশ্যন 16, সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰটো হৈছে সংগীত কোষ। কুৱেশ্যন 17, ইতিহাসৰ আন এটা নাম কি? উত্তৰটো হৈছে বুৰঞ্জী। কুৱেশ্যন 18, অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰটো হৈছে ভট্টদেৱ। কুৱেশ্যন 19, অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি? উত্তৰটো হৈছে হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি। কুৱেশ্যন 20, প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম কি আৰু প্ৰকাশনৰ চনটো কি? উত্তৰটো হৈছে পুথিখনৰ নাম ধৰ্মপুস্তক। 1813 চনত প্ৰকাশ পাইছিল আৰু লেখক আছিল আত্মাৰাম শৰ্মা। কুৱেশ্যন 21, অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? উত্তৰটো হৈছে খ্ৰীষ্টীয় 9ম-10ম শতিকাত। কুৱেশ্যন 22, জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। কুৱেশ্যন 23, অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি? উত্তৰটো হৈছে তফুজ্জল আলী সম্পাদিত সংগম। কুৱেশ্যন 24, অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি? উত্তৰটো হৈছে কীৰ্তনঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। কুৱেশ্যন 25, প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? উত্তৰটো হৈছে অসমীয়া পুথিৰ তালিকা। কুৱেশ্যন 26, উত্তৰাখণ্ড ৰামায়ণ অসমীয়া অনুবাদ কোনে কৰিছিল? উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। আদিকাণ্ড মাধৱদেৱে অনুবাদ কৰিছিল। কুৱেশ্যন 27,
শোণিতকুঁৱৰী নাটকখনৰ লেখক কোন? নাট্যকাৰ। নাট্যকাৰ হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন 28, অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি উন্নয়নৰ বাবে গঠিত সংস্থাটোৰ নাম কি? অসম সাহিত্য সভা। কুৱেশ্যন 29, ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰটো হৈছে মাধৱ কন্দলীয়ে। কুৱেশ্যন 30, অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈক। কুৱেশ্যন 31, প্ৰায় সমগ্ৰ মহাভাৰত কোনে অসমীয়াত ৰচনা কৰিছিল? উত্তৰটো হৈছে ৰাম সৰস্বতীয়ে। কুৱেশ্যন 32, গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে নাথান ব্ৰাউনে। কুৱেশ্যন 33, অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি? উত্তৰটো হৈছে বিন বৰাগী। কুৱেশ্যন 34, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন 35, প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচনা আৰু প্ৰকাশ কৰিছিল? ৰচনা কৰিছিল মাইলছ ব্ৰনছনে 1867 চনত। কুৱেশ্যন 36, প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন? উত্তৰটো হৈছে ভট্টদেৱ। কুৱেশ্যন 37, আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? উত্তৰটো হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ। কুৱেশ্যন 38, অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? উত্তৰটো হৈছে ফণী শৰ্মা। কুৱেশ্যন 39, অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? উত্তৰটো হৈছে চন্দ্ৰকান্ত অভিধান। কুৱেশ্যন 40, অসমৰ মুখ্য ভাষা কি? উত্তৰটো হৈছে অসমীয়া। কুৱেশ্যন 41, হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? চিত্ৰ ভাগৱত। কুৱেশ্যন 42, অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন 43, অসমীয়া চুটিগল্পৰ জনক কোন? লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন 44, শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল? উত্তৰটো হৈছে বদৰিকাশ্ৰমত। কুৱেশ্যন 45, কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? উত্তৰটো হৈছে মহাৰাজ নৰনাৰায়ণৰ দিনত কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। কুৱেশ্যন 46, বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? সৰ্বপল্লী ৰাধাকৃষ্ণনে। কুৱেশ্যন 47, কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে? তামচুকখাম্বাৰ। মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত তামচুকখাম্বাৰৰ পৰা উৎপত্তি হৈছে। কুৱেশ্যন 48, হাজোৰ পুৱা মক্কা কোনে সজাইছিল? গিয়াছুদ্দিন আউলিয়াই। কুৱেশ্যন 49, ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি? ইয়াক কিমান চনত মুকলি কৰা হৈছিল? উত্তৰটো হৈছে শৰাইঘাট দলং। 1962 চনত ইয়াক মুকলি কৰা হৈছিল। কুৱেশ্যন 50, অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল? উত্তৰটো হৈছে হাজোত। কুৱেশ্যন 51, অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? মিছন প্ৰেছ। কুৱেশ্যন 52, অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? সৰ্থেবাৰী। কুৱেশ্যন 53, ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে প্ৰমত্ত সিংহই।